হেল্ল' ভিউৱাৰ্ছ, মই গুগল বয়। আপোনালোকে চাই আছে গুগল বয় ইউটিউব চেনেল। আজি নতুন আৰু এটা বিষয় লৈ আহিছোঁ আপোনালোকৰ লগত যে আমি সচৰাচৰ যেতিয়া আইনাৰ আগত যাওঁ, এই আইনাৰ আগত আমাৰ ছবিটো কেনেকৈ বাঢ়ি উঠে। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক, আশা কৰোঁ বুজি পাব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। অ'কে ভিউৱাৰ্ছ, গতিকে আমি যে বস্তু এটা চাওঁ, ইয়াৰ সম্পূৰ্ণ কাৰণেই হ'ল পোহৰ। গতিকে আমাৰ চকুৰ এনেকুৱা ক্ষমতা নাই যে কিবা বস্তু এটা আমাৰ চকুৱে দেখা পায়। চকুৱে কেতিয়া দেখা পায়? যেতিয়া নেকি পোহৰৰ প্ৰতিফলনৰ কাৰণে আমাৰ চকুৱে কিবা এটা বস্তু দেখা পায়। যদি পোহৰৰ প্ৰতিফলন থকা নহ'লে আমি কোনো বস্তুৱে দেখা নাপালোঁ হয়। যেনেকৈ পোহৰৰ প্ৰতিফলন কি হয়? সূৰ্যৰ পোহৰ আহি বস্তু এটাত পৰে। বস্তু এটাত পৰাৰ পিছত যেতিয়া আমাৰ চকুত সেই পোহৰটো আকৌ ঘূৰি আহে বস্তুটোৰ পৰা, তেতিয়া আমি বস্তুটো দেখা পাওঁ। আৰু এইটোৱে হ'ল পোহৰৰ প্ৰতিফলন। ঠিক এনেকুৱা চিত্ৰটোত চালে আপোনালোকে বুজি পাব যে পোহৰৰ প্ৰতিফলন কেনেকৈ হৈছে। ঠিক হৈছে, প্ৰথমতে গছত আহি পোহৰটো পৰিছে, গছৰ পৰা আহি আমাৰ চকুত পোহৰ পৰিছে, তেতিয়া আমি গছজোপা দেখা পাইছোঁ। এতিয়া পিছত কথা হ'ল আমাৰ থাম্বনেইলৰ যোনটো প্ৰথম প্ৰশ্ন, যে আইনাৰ আগত গ'লে আমি কেনেকৈ যে আমাৰ ছবিটো কেনেকৈ বাঢ়ে। গতিকে আইনাৰ আগত যেতিয়া আমি প্ৰথমতে যাওঁ, এই পোহৰ প্ৰথম আহি কি হয় আমাৰ গাত পৰে, গাৰ পৰা কি হয় পিছত আইনাত পৰে, আইনাৰ পৰা আকৌ প্ৰতিফলন হৈ যেতিয়া আহি আমাৰ চকুত পৰে, তেতিয়া আমি আমাৰ প্ৰতিবিম্ব বা আমাৰ ছবি যোনটো, তেতিয়া আমি আইনাত সম্পূৰ্ণৰূপে বাঢ়ি উঠে। গতিকে আশা কৰোঁ আপুনি ভিডিঅ'টো বুজি পাইছে। যদি বুজি পাইছে বা ভাল পাইছে, ইয়াৰ পৰা আপুনি কিবা এটা জানিব পাৰিছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক, পাৰিলে কমেণ্ট এটাও কৰক।